নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকে মোৰ আগৰ ভিডিঅ'টো দেখিছিলে, যিটো আলহী আহি পালে তাৰ পাছৰ পৰ্যায়ৰ ভিডিঅ' হয়। আৰু আলহীৰ কাৰণে মই চাহখিনি পাতিবৰ কাৰণে গ'লোঁ, লগতে যি নাস্তা আছিল নাস্তাবোৰ ওলোৱাই ল'ব গ'লোঁ। আৰু এই যে কেক কটা কামটো মোৰ দ্বাৰা একদমেই নহয়। বাইদেউ ঘৰত থাকিলে বাইদেৱে কাটিলেহেঁতেন, কিন্তু উপায় নাই, এতিয়া ময়ে কাটিব লগা হৈছে। আৰু এই পকৰি ভিডিঅ'ত দেখিছিলে, পকৰি বনাইছিলোঁ, সকলোবোৰ ৰেডি কৰি ল'লোঁ। লগতে জানে ক্ষীৰ বনাই আনিছিলে, জানে অনা ক্ষীৰখিনিও আলহীক লগতে আমি সকলোৱে মিলাই খালোঁ। আৰু এতিয়া চাহ তাহ খাই বৈ আমি অলপ টাইম কথা বতৰা পাতিলোঁ। আৰু যিহেতু সিহঁতে দেৰিকৈ আহি পাইছিলে, অলপ সময় পাছত দুপৰীয়া ভাতৰ সময় হৈ গ'ল, সেইকাৰণে আমি দেৰি নকৰি আৰু দুপৰীয়া ভাত সাজ আমি সকলোৱে একেলগে খালোঁ। আৰু বৰমা যিহেতু আমাৰ ঘৰত প্ৰথমবাৰৰ বাবে আহিছিল, আনকালে লগ পোৱা নাই, আৰু সঁচাকৈ বিৰাট ভাল লাগিলে আজি সকলোৱে এনেকৈ একেলগে মিলি ভাত সাজ খাই। এনেকৈ আমাৰ আজিৰ দিনটো পাৰ হৈ গ'ল। আৰু অন্য ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজত আহিম। আজিলৈ ইয়াতে সামৰিছোঁ। যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।